আমাৰ দৰে মধ্যবিত্ত পৰিয়ালৰ ঘৰৰ যদি ছোৱালীৰ আচলতে বিয়া হয় তেতিয়া বিয়াখনৰ এটা খৰচ যায়গৈ ফাৰ্নিচাৰত। কাৰণ ফাৰ্নিচাৰৰ যি দাম সেই ফাৰ্নিচাৰৰ দামৰ কাৰণে এটা খৰচ ফাৰ্নিচাৰটো যায়গৈ। যদি ফাৰ্নিচাৰৰ খৰচটো অলপ কমাই দিয়া হয় এতিয়া হয়তো এটা ডাঙৰ বোজা কমি যাব সেইখন ঘৰলৈ। এই কথা চিন্তা কৰিয়ে গোলাঘাটৰ কামধেনু ফাৰ্নিচাৰে আপোনালোকলৈ আগবঢ়াইছে এটা ধুনীয়া অফাৰ। অফাৰটো হৈছে কি, এতিয়া আপোনালোকে যদি ফাৰ্নিচাৰ লয় বিয়াৰ বাবে তেনেহ'লে আপোনালোকে যদি ইচ্ছা কৰে কিস্তিকে নিব পাৰিব এই ফাৰ্নিচাৰ। আৰু ফাৰ্নিচাৰবোৰ কিস্তিৰ কাৰণে ডাউন পে'মেণ্ট আপোনালোকে 10,000 টকা দিলেও পাই যাব ফাৰ্নিচাৰ। আৰু এটা কথা কৈছোঁ, সোনকালে ভিডিঅ'টো শ্বেয়াৰ কৰক। শ্বেয়াৰ কৰিলে খুব ধুনীয়া ধুনীয়া কিছুমান গিফ্ট আছে ইয়াত, সেই গিফ্টবোৰ পাব। আৰু ভিডিঅ' শ্বেয়াৰ কৰিলে ধুনীয়া ধুনীয়া গিফ্ট পাব। আমি দেখাইছোঁ বস্তুবোৰ, ইয়াত ধুনীয়া ধুনীয়া আলমাৰী আছে। আলমাৰীবোৰ দেখাব গৈছে এবাৰ। এই আলমাৰী আছে, ভিতৰলৈ সোমাই আহিব। আৰু চৌকেছ আছে ইয়াত, ধুনীয়াকৈ পাই যাব। আৰু তেওঁলোকে কৈছে যে তেওঁলোকে কিস্তি কৰি আচলতে কিস্তিটো আপোনালোকে ফাৰ্নিচাৰবোৰ নিব পাৰিব। আৰু ইয়াত পাই যাব আপোনালোকে খুব ধুনীয়া ধুনীয়া চকী। এইবোৰ চকী আচলতে আপোনালোকৰ যিবোৰ অফিচত যিবোৰ আচলতে চকী ব্যৱহাৰ কৰা হয় সেয়া পাই যাব। আৰু খুব ধুনীয়া আপোনালোকৰ আজিকালি পাৰ্লাৰ বা চেলুনৰ কাৰণে যিবোৰ চকী দৰকাৰ হয় সেয়াও আছে ইয়াত এভেইলেবল। এইবোৰ চকী পাৰ্লাৰৰ কাৰণে চকী এতিয়া আপোনালোকে য'ত ত'ত বিচাৰি ফুৰিব নালাগে, ইয়াতে পাই যাব। কামধেনু যিখন ফাৰ্নিচাৰ ট্ৰেডাৰ্ছত ইয়াত পাই যাব। আৰু দেখুৱাইছোঁ আৰু ধুনীয়া ধুনীয়া কিছুমান চকী আছে। এইবোৰ আচলতে অফিচ ইউজৰ কাৰণে বা ঘৰতো নি বহিব পাৰে। এইখন চকী চাওক, ধুনীয়া। আৰু চকীবোৰৰ দাম আপোনালোকৰ 6,000 টকাৰ পৰা আৰম্ভ হৈছে এইবোৰ চকীৰ দাম। গতিকে আপোনালোকে আহিব পাৰে গোলাঘাটৰ যিখন কামধেনু ফাৰ্নিচাৰ। এড্ৰেছটো গম পাইছেই যে যিটো চক বজাৰ, যিটো মেইন ৰোড গোলাঘাটৰ মেইন ৰোডৰ একেবাৰে ৰাস্তা কিনাৰতে আছে এখন কামধেনু ট্ৰেডাৰ্ছ। আপুনি এতিয়া গোলাঘাটৰ কামধেনু ট্ৰেডাৰ্ছত খুব কম দামত আচলতে 1.5 লাখ টকাত পাই যাব বিয়াৰ ফাৰ্নিচাৰৰ ছেট, বা 50,000 টকাত পাই যাব বিয়াৰ ফাৰ্নিচাৰৰ ছেট, বা 60,000 টকাত পাই যাব বিয়াৰ ফাৰ্নিচাৰৰ ছেট। তেওঁলোকে এটা খুব ধুনীয়া এনেকুৱা ধৰণৰ কিছুমান অফাৰ উলিয়াইছে বা এনেকুৱা ধৰণৰ কিছুমান স্কিম উলিয়াইছে যে আপুনি 1.5 লাখ টকা দিলে বিয়াৰ এটা ফাৰ্নিচাৰৰ ছেট পাই যাব। আৰু সেই ছেটটোত থাকিব আপোনাৰ বিচনা, আলমাৰী বা এনেকুৱা ধৰণৰ আপোনাৰ চৌকেছ থাকিব, কিছুমান থাকিব আচবাব। 1.5 লাখ টকাটো আপুনি পাই যাব এটা বিয়াৰ ছেট, বা আপুনি 60,000 টকাত পাই যাব এটা বিয়াৰ ছেট। গতিকে আপোনালোকে আহিব পাৰে গোলাঘাটৰ কামধেনু ট্ৰেডাৰ্ছলৈ। আৰু এতিয়া আমি ইয়াত বিভিন্ন ধৰণৰ দেখিছে আচবাব আছে, ঘৰুৱা আচবাব, আলমাৰীয়ে হওক, টেবুলে হওক, বা বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া তেওঁলোকে বস্তু ৰাখে। আৰু তেওঁলোকৰ আচলতে যিটো কোৱালিটি, খুব তেওঁলোকে কোৱালিটি মেইনটেইন কৰে। দাদা, আমি আপোনাৰ ওচৰলৈ আহিছোঁ, জানিব বিচাৰিছোঁ আচলতে বস্তুবোৰৰ দাম কেনেকুৱা, বা কেনেকুৱা ধৰণৰ দাম আছে, আৰু কি ধৰণৰ এতিয়া ধৰক অফাৰ আছে। আমাৰ এতিয়া আলমাৰী আছে, ডাইনিং আছে, শ্ব'কেছ আছে। এতিয়া এইটো ধুনীয়া এটা দেখিছোঁ আলমাৰী, একদম প্ৰিণ্টেড আলমাৰী। আলমাৰীটো দেখুৱাই একদম প্ৰিণ্টেড আলমাৰী, আজিৰ দিনৰ একদম পুৰা মডাৰ্ণ আলমাৰী। এইটোৰ দাম কিমান হ'ব পাৰে? কিমান হ'ব? 21,000 টকা। 21,000 টকাত কিমান ধুনীয়া এটা আলমাৰী পাই যাব, প্ৰিণ্টেড আলমাৰী পাই যাব। আৰু এবাৰ যে দেখুৱাই দিয়ে এইকেইটা আলমাৰীকেইটা, খুব ধুনীয়া ধুনীয়া একদম পুৰা প্ৰিণ্টৰ আলমাৰী। চবৰে দামবোৰ একেই নে? 21,000 টকাত ধুনীয়া আলমাৰী পাই যাব। আৰু যদি আমাৰ ভিডিঅ' চাই আছে তেনেহ'লে শ্বেয়াৰ কৰক। আমি কৈছোঁ যে দুটাকৈ ধুনীয়া ধুনীয়া গিফ্ট আছে। আমি সেয়া লটাৰীৰ যোগেদি সেয়া গিফ্ট আমি আপোনালোকক প্ৰদান কৰিম। আৰু দেখুৱাই আছোঁ বস্তু দাদা, আহক। দেখিছোঁ কিছুমান চৌকেছ আছে, চৌকেছবোৰৰ দাম কেনেকুৱা? পাব আপুনি 6,000 টকা পৰা। 6,000 টকা পাই যাব। 6,000 টকা পাই যাব। এইবোৰ কি হয়? কাঠবোৰ কি হয়? এইটো কাঠ নহয়, এইটো পাৰ্টিকেল বৰ্ড হয়। পাৰ্টিকেল বৰ্ড হয়। আৰু যিবোৰ আচলতে বিচনা আছে আপোনালোকৰ, যিবোৰ ধৰক কাঠৰ বিচনা থাকে বা কাঠৰ আলমাৰী থাকে, এইবোৰ কিহৰ থাকে? কাঠবোৰ কিহৰ থাকে? কাঠ চেগুন কাঠৰ থাকিব। চেগুন কাঠৰ থাকে। সেইবোৰ কোনটো চেগুন কাঠ? ৱাৰেণ্টি কেনেকুৱা থাকে? ৱাৰেণ্টি নাই, গেৰাণ্টি পাব। গেৰাণ্টি কেনেকুৱা থাকিব? কিমান দিনৰ? গেৰাণ্টি আপোনাৰ 10 বছৰ থাকিব। 10 বছৰৰ গেৰাণ্টি। তেওঁলোকে গেৰাণ্টিৰ সৈতে কথা পাতে যে তেওঁলোকে চেগুন কাঠৰ আচলতে দিয়ে বস্তু। আপোনালোকে যদি বিচাৰে চেগুন কাঠৰ ল'ব পাৰে, বিচনাই হওক, আলমাৰীয়ে হওক, বা চৌকেছে হওক। আৰু তেওঁলোকে সেয়া 10 বছৰৰ গেৰাণ্টি দিয়ে। এইবোৰ আচলতে বৰ্ডৰ হয়, এইবোৰ দাম চাগে কমেই হ'ব। এইবোৰ কিমান দাম হ'ব? এইটো আপোনাৰ 5,500। 5,500 টকা এটা ধুনীয়া পাই যাব চৌকেছ। এইটো এল টাইপ চৌকেছ, ধুনীয়া এটা চৌকেছ, 5,500 টকা। আৰু আছে আচলতে চেলুনৰ কাৰণে আজিকালি ধুনীয়া ধুনীয়া চবে চেলুন খোলে। এইটো এটা খুব ধুনীয়া ব্যৱসায় চেলুনৰ কাৰণে। ইয়াত যিখন চোফা, সেই চোফা পাই যাব
পাৰ্লাৰ চেয়াৰ এই আচলতে মানে পাৰ্লাৰৰ কাৰণে পাৰ্লাৰ চোফা পাই যায় চব ধুনীয়া ধুনীয়া চোফা আছে আচলতে এয়া হেৰি স্পা কাৰণে পাৰ্লাৰৰ যিবোৰ থাকে স্পা চকী ইয়াতে পাই যাব খুব ধুনীয়াকৈ আপোনালোকে আচলতে য'ত ত'ত আচলতে মানে বিচাৰি ফুৰিব নালাগে ডাইৰেক্ট আহিব কামধেনু ট্ৰেডাৰ্ছলৈ আৰু ইয়াত পাই যাব ধুনীয়া ধুনীয়া চোফা বা চকী মানে আপোনাৰ মানে পাৰ্লাৰৰ কাৰণে এটা ইয়াৰ দাম কিমান হ'ব ইয়াৰ দাম আছে আপোনাৰ 12,000 টকা 12,000 টকাত পাই যাব 12,000 টকা পাই যাব ধুনীয়া 12,000 টকাত আৰু এইখনৰ দাম 10,000 এইখন 10,000 পাই যাব আচ্ছা এইটো চেয়াৰ পাৰ্লাৰ অকমান চেয়াৰ চাগে গোলাঘাট দেৰি নাম ক'লে চাগে দামটো অকণ কমিব দাম কমিব ধুনীয়াকৈ আৰু অফাৰ থাকিলে অফাৰ পাই যাব কেতিয়াবা কেতিয়াবা তেনেকুৱা চলে অফাৰ মাজে মাজে চলে অফাৰ চলি থাকে মাজে মাজে যদি অফাৰত থাকে অফাৰ পাই যাব আৰু যদি কৈ দিয়ে যে গোলাঘাট দেৰি ভিডিঅ' চাই আহিছে তেতিয়াহ'লে দাম আৰু কমি যাব এইবোৰ অকণ দাম কমাব আৰু একেবাৰে কমাবতো নোৱাৰে তেওঁলোকৰ লাভ ৰাখিব লাগিব কিন্তু কিবা এটা কমাই দিব আৰু আছে ধুনীয়া ধুনীয়া চোফাবোৰ দেখুৱাইছোঁ এইবোৰ চোফা তেওঁলোকৰ খুব ধুনীয়া চোফা আৰু এই চোফাবোৰ পাব আপোনাৰ 14,000 টকা পৰা 14,000 টকা পৰা চোফা পাব 14,000 পৰা আৰম্ভ হৈছে আৰু ডিজাইনটো চব ভাল লাগিছে মেটেল দি থোৱা আছে ইয়াত ভাল লাগিছে ডিজাইনটো আৰু চোফা আছে দেখুৱাই আছোঁ চোফাবিলাকৰ ৰংবোৰ কিন্তু খুব ধুনীয়া ৰংবোৰ চাব পৰা আৰু এইখন ভাল লাগিছে কলাখন খুব ধুনীয়া এইবোৰৰ দাম কিমান হ'ব দাদা এইটো দাম আহিব আপোনাৰ 14,000 টকা এইখনৰ কিমান 14,000 14,000 টকা 14,000 টকা চকীত ধুনীয়া এখন চোফা পাই গৈছে 3+ৰ হয় আৰু এখন ধুনীয়া এইবোৰ দাম চবৰে দামবিলাক বেলেগ বেলেগ একেই হ'ব একেই হ'ব মানে 13,000 14,000 ধুনীয়া চোফাৰ ছেট পাই যাব চেণ্টাৰ টেবুলৰ উইডাৰ চেণ্টাৰ টেবুল উইডাৰ চেণ্টাৰ টেবুল এইখনৰ দাম আপোনাৰ মানে হেৰি এক্সট্ৰা হ'ব কিন্তু চোফাৰ পাই যাব 13,000 14,000 ধুনীয়া চোফাৰ ছেট গতিকে আপোনালোকে যদি নতুনকৈ এখন যদি ঘৰো বনাইছে ঘৰৰ কাৰণে যদি ফাৰ্নিচাৰ ল'বলৈ বিচাৰে তেনেহ'লে ইয়াৰ পৰা ল'ব পাৰিব আৰু তেওঁলোকে কৈছে যে তেওঁলোকে আচলতে মানে আপোনালোকৰ যদি দিগদাৰ হয় পইচা তেতিয়াহ'লে তেওঁলোকে আচলতে মানে ফাইনেন্স কৰি দিব কিস্তিকেও নিব পাৰিব 10,000 টকা ডাউন পে'মেণ্ট দি আপোনালোকে কিস্তিকেও নিব পাৰিব ইয়াৰ পৰা ফাৰ্নিচাৰ ধন্যবাদ